Happy birthday to you. Happy birthday to you. Happy birthday to dear Adrita. Happy birthday to Zanba. Happy birthday to you. Happy birthday. জন্মদিনৰ শুভেচ্ছা দেই বা হেপি বাৰ্থডে কৈ দিয়া বা হেপি বাৰ্থডে জান কেকটো কাটাই দিয়া হেপি বাৰ্থডে টু ইউ হেপি বাৰ্থডে টু ডিয়াৰ জানবা হয়নে বুনু এতিয়া আমাৰ জানে বুনু খুৱাই দিব দেই বান খাইছা বুনু খুৱাই দিয়ে আগে বুনু খুওৱা আগে বুনুকে খুৱাব লাগে হয়নে মই অকণ খাইছোঁ দিয়া ৰবা কাটাচোন মিঠা নকৰিবা খালি Happy birthday. Happy birthday জান এখন হ্যাপি বার্থডে বুনু আমার জানবার বার্থডে না এখন দেদাকে অকণ খাই দিছোঁ দেদাক খাই দিলোঁ ন এতিয়া আমি কেকটো কাটিম দেই এতিয়া আমি কেকটো কাটিম তাৰপিছত আৰু আজি আমাৰ এয়া ডাঙৰ ছোৱালীৰ জন্মদিনৰ উপলক্ষে এয়া কেকটো তাই কাটিবলৈ লৈছে ধুনীয়াকৈ সজাই লৈছোঁ তাৰপিছত এইটো মই বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁৱে মই বনোৱাটো লৈছোঁ তাৰপিছত আপোনালোকক আৰু এটা দেখাইছোঁ আপোনালোকে বাৰু জানেনে বাৰু যে আমাৰ জন্মদিনত আমি মানে কেকত নাম নিলিখোঁ নামটো লিখিলে ভাল নালাগে প্ৰথমতে কিন্তু মানে নাজানিছিলোঁ যে একবাৰ সৰুতে হৈ থাকোঁতে যেতিয়া গম পালোঁ যে ডাঙৰ হোৱাৰ পিছত যেনে বাৰ্থডে কেকটোত মানে আমি নামটো নিলিখোঁ নামটো লিখিলে মানে আকৌ নামটো লিখিম আৰু কি কয় মম জ্বলাম আমি মমো নজ্বলাওঁ সেইকাৰণে ভগৱানৰ ওচৰত মাত্ৰ চাকিগছ জ্বলাওঁ চাকিগছ জ্বলাই ধুনীয়াকৈ সজাই কেকটো কাটিবলৈ দিওঁ নহ'লে মানে এনেকুৱা হয় কেকটো মানে সজাই তাত মম দি আকৌ কি হ'ব জন্মদিনত কেকটো ফু মাৰি দিব মমডাল নুমাই যাব তাৰপিছতে কি হয় মানে তাইৰ জীৱনটো ভৱিষ্যত জীৱনটো যেন মানে আন্ধাৰলৈ যোৱা নিচিনা হয় মমডাল প্ৰথমতে জ্বলাব উজ্জ্বল হ'ব ঠিকেই আছে কিন্তু পিছত এনেকুৱা হয় মমডাল আকৌ ফু কৰি তাই নুমুৱাই দিলে তাৰপিছত মানে ভৱিষ্যতটো অন্ধকাৰ নিচিনা হৈ পৰে আৰু লগতে নিজৰ নামটো কেকটোত লিখা থাকিব আৰু কেকটো কাটিব তাৰপিছত নামটো মানে কাট খাই যোৱা নিচিনা হৈ যায় আৰু নামটো কাটাৰ পিছত মানে কেকটো খাবলৈ ভাল নালাগে সেইকাৰণে তাইৰ নামটো মানে লিখা নাই আৰু বাকী আপোনালোককো দেখুৱালোঁ এই কথাটো আপোনালোকে বাৰু জানেনে বাৰু জনাবচোন দেই আজিলৈ আহিছোঁ বাই বাই